নমস্কাৰ আজিলৈ আহিছোঁ নৰসিংহৰ ভেদাইলতাৰে বনোৱা মাছৰ জোলৰ লগত সম্পূৰ্ণ থালিখন আপোনালোকে মৰম দিব বুলি আশা থাকিলে তো প্ৰথমতে মই ভাতকেইটা লৈ লৈছোঁ আৰু এতিয়া যিহেতু বহুত গৰম হয় সেয়েহে নেমু টেঙা 2 পিচ লৈছোঁ বৰা ভাজিছিলোঁ বৰা ভাজি মই অলপ শ্বেপটো ৰেক্টেংগল টাইপত ৰাখিছোঁ দেখিবলৈ ভাল হ'বৰ কাৰণে সেয়াও লৈ লৈছোঁ 2 পিচ আৰু লৈছোঁ মাছ ভাজি আৰু পেটু ভাজি পেটু ভাজিটো সকলোৱে জানে অকণমান তাত ভাত দিছোঁ লগতে পিঁয়াজ জলকীয়া এনেদৰে পেটুখিনি ভাজিছিলোঁ আৰু এইটো খাবলৈ খুবেই টেষ্টি হয় মই বিৰাটেই ভাল পাওঁ আৰু লাষ্টত আছিলে নৰসিংহৰ ভেদাইলতাৰ লগত অকণমান আলু মিক্স কৰি বনোৱা মাছৰ জোল এই মাছৰ জোলটো খাবলৈ বিৰাট টেষ্টি হৈছিলে আৰু আমাৰ যদি ধৰক পানী লগা চৰ্দি জ্বৰ এনেকুৱা হৈ থাকে তেতিয়া বেলেগ বস্তু খাবৰ ইচ্ছা একেবাৰে কম হয় তেতিয়া এনেধৰণৰ আঞ্জাবোৰ বনাই খালে আমাৰ ভালো লাগে আৰু অলপ কমো হয় বহুতখিনি ভাল পোৱা যায় চৰ্দি হওক বা জ্বৰ হওক গতিকে এনেকুৱা আমি আগৰ পৰা খাই আহিছোঁ আজি বনালোঁ মাছ আছিলে কাৰণে এনেকৈ খালোঁ গতিকে থালিখন খাবলৈ খুবেই ভাল হৈছিলে গোটেইকেইটা কম্পেয়াৰ কৰি কিনে যেতিয়া লৈছিলোঁ বিৰাটেই টেষ্টি হৈছিলে গোটেইখন থালি গতিকে আপোনালোকে মোৰ ভিডিঅ'বিলাক এনেদৰে চাই কেনে পায় এটা কমেণ্ট কৰিব লাইক কৰিব আৰু যদি এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে মোৰ ফালৰ পৰা বহুত বহুত ধন্যবাদ